অমূল্য বৰুৱা। আজি পুৱাৰে পৰা আকৌ ধোঁৱা খাব তেওঁ। আমাৰ কপালৰ ঘামে হেৰুৱা দিনৰ অতীত বিচাৰি হাঁহাকৈ এপৰ কটাম। অথচ মিচিয়াকৈ নাহাঁহে তেওঁ, পাতল পাতল নালাগে গা। নতুনত্ব বুলিবলৈ একো নাই তাত, কেৱল আমাৰ বুকু ধিয়াই ধিয়াই জ্বলি থাকিব এখন মিঠাতেলৰে চাকি, বতাহত কঁপি থাকিব তাৰ শিখা। একোকি জীয়া কেঁচা ফুলে আকৌ উপচাই পেলাব তেওঁৰ চৌপাশ এদিন আবেলি, অথবা খুবেই সাত্বিকতাৰে যাপন কৰিবলৈ গৈ বৃদ্ধ হ'ম আমি এটা নতুন দিনৰ। বিশ্বাস কৰক, বিশ্বাস কৰক, তেওঁ জীয়াই তোলাৰ আপাহতে আমি লেপেটাকাৰি বহি আকৌ তোষামোদ কৰিম দিনে মাহে দীঘলীয়া এটা বছৰৰ বাবে। আপুনিতো নহয় বুলি ক'ব নোৱাৰে, আপুনিতো নহয় বুলি ক'ব নোৱাৰে। আমাৰ আঙুলিৰ পাতত বয়সে বিয়লি পেলোৱাৰ আগেয়ে যদি তেওঁ স্মৃতিৰ সফুৰা নহলহেঁতেন, স্বদেশ আৰু স্বজাতিক দোহাই দিব নোৱাৰাকৈ যদি ইতিহাসে খোদিত নকৰিলেহেঁতেন তেওঁৰ নাম কিবা স্বৰূপত যন্ত্ৰণা এটা বুকুত বান্ধি বান্ধি দিনে দিনে আমি তেওঁক পাহৰিব নোৱাৰা হৈ আহিছো। আমাৰ বয়সৰ সীমা পাৰ হৈ হৈ তেওঁ জীয়াই থাকিব। আমাৰ বয়সৰ সীমা পাৰ হৈ হৈ তেওঁ জীয়াই থাকিব কোনো লিখিত চুক্তিত চহী নকৰাকৈয়ে, কেৱল উশাহৰ ভাজত, কেৱল উশাহৰ ভাজত হৃদয়ৰ তীব্ৰ তাৰণাত কাৰোবাৰ বুকুৱে বুকে কাৰোবাৰ ওঠত জোনোকাৰ দৰে বাজি থাকিব তেওঁ। সেইজনেই আছিল তেওঁ, যিজনৰ বাবে জীয়া মানুহ মৰিব পাৰে শব্দৰ হেঙুল হাইতালে বলিয়ান কৰা তেওঁৰ পাগ। মৃত্যুৰ পিছৰ দিনতো জীয়াই থকা তেওঁ এজন হত্যাকাৰীওতো হ'ব পাৰে। মৃত্যুৰ পিছৰ দিনত জীয়াই থকা তেওঁ এজন হত্যাকাৰীওতো হ'ব পাৰে। কলমেৰে খুচি খুচি এজাক কবিতাৰ হত্যাকাৰী কোনে ক'ব পাৰে? কোনে ক'ব পাৰে? ভাৰে ভেটিয়ে টোপোলা বান্ধি কেইটামান শব্দৰ বুকুত ওলমি থাকিব পাৰে তেওঁ। আমি পাহৰিব নোৱাৰাৰ দুখতে অপ্ৰাণ চেষ্টাৰে স্মৰণীয় হ'ব নেকি তেওঁ? ভাবিলে কথাবোৰ এনে লাগে, ভাবিলে কথাবোৰ এনে লাগে, কাৰোবাৰ খঙত উচ পিছাই তুলি ল'ব নেকি আকৌ গাজত গোজ খাই যোৱাকৈ তেজ লগা শব্দৰ শাৰী। অমূল্য বৰুৱা, অমূল্য বৰুৱা তেওঁ ঘৰৰ ছালখন উৰুষাও হ'ব পাৰে। সপ্তাহৰ 7টা দিনেই দেদাউৰি নপৰাকৈ পাৰ হৈ নাযাব পাৰে। তেওঁৰ পকেট খালী। বহু আৰিয়া জ্বলাই পাৰ কৰি আহিছে উজাগৰি ৰাতি। সভা সমিতিত আজিকালি তেওঁ কোনো ভাষণ নিদিয়ে। ভোকৰ দিনৰ ভাতৰ পাতত কোনে মাৰে উকি? ভোকৰ দিনৰ ভাতৰ পাতত কোনে মাৰে উকি? সুমথিতা বৰণ এটা সলাই সলাই। অমূল্য বৰুৱা যদি এজন পুঁজিপতি, আকাশ খেদি গৈ থকা যদি তেওঁৰ দালান, ক'ব নোৱাৰি ভাই, ক'ব নোৱাৰি ভাই, তোকে মোকে দোহাই দি কবিতাৰ বাট চৰাত কিতাপৰ পোকে খাই গ'ল নেকি বুকুৰ ভিতৰৰ পাতনি? এইবোৰ আচলতে তেওঁৰ জীয়াই থকাৰ দিনৰ পিছৰ কাব্য। এইবোৰ আচলতে তেওঁ জীয়াই থকাৰ পিছৰ দিনৰ কাব্য। অকালতে কালে কাৰি নিনিয়া হ'লে হয়তো আপুনিও ক'ব নোৱাৰে, হয়তো আপুনিও ক'ব নোৱাৰে আঙুলিবোৰত চিটকি মাৰি অমূল্য বৰুৱা মানে কিমানৰ বুকুত খুন খাই থকা, কঁপি থকা এটা অমূল্য নাম।